খারপুরি খারপুরি রানিং বিদ্যা গায় নাই বিশেষ সার্কেল বসে কেউ হয় না পুনঃ বন্ধ করে দেবেন উনি ইনকাম করতে না আপোনাৰ কি হয় হাজবেন্ড কি নাম আছিল তেখেতৰ মোস্তফা শেখ কেতিয়া গৈছিল রবিবার দিন সকালে গেছে বাইতেনে 5টাত হয় সোমবারে কামে সোমাইছে আচ্ছা এতিয়া আৰু জলতনে বাৰাবাৰ নোৱাৰো আগতেও গৈছিল নেকি কাম কৰি আগতো গেছে কাম কৰি আইছে বাইত হ্যাঁ পেটের দুঃখিত যা বাস কাজতে পড়াবার চেষ্টা করতেছে খাওয়ানি চেষ্টা করতেছে কত ভাগে ই করবার লেগে ই করে গেছে এখন তো আল্লাহ দিল না এখন যাই অনুদান করে যাই দেহ করুক সরকারের সব আমার সহায় সঙ্গে না করলে আমি কীভাবে করে চলবো আমি আমার এভাবে করে কেন করে করবো আমি আর কি করবো আমি আমার তো কবার নাই কি ক'ব যিহেতু যে দৰঙৰ তিনিজনকৈ শ্ৰমিক আবদ্ধ হৈছিলে হেৰিত কয়লা খনিত কি ক'ব আপুনি আজি আমি এই দৰং জিলাৰ যি দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত তিনিজনকৈ শ্ৰমিক উমৰাংচুত তেওঁলোকে কয়লাৰ কাম কৰিবলৈ গৈছিলে আমি তেওঁলোকৰ নেমচুৰ এটা প্ৰতিনিধিলৈ আমি খবৰ ল'লোঁ খবৰ লৈ দেখা পালোঁ যে ইয়াৰে যে কোনো উপায়ুক্ত অহা নাই কোনো SP অহা নাই বা স্থানীয় যি ৰাজচক্ৰৰ বিষয়া তেওঁ ইয়াত অহা নাই এটা খবৰ ল'বলৈ তিনিজনকৈ মানুহ মানে নিৰুদ্দেশ এতিয়া নিৰুদ্দেশেই কৈছোঁ যিহেতু উদ্ধাৰ হোৱা নাই আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যাতে জীৱনতে উদ্ধাৰ হয় কিন্তু অতি দুখৰ কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া শূন্য সহনশীলতা বুলি কৈ আছে ঠিক তেনেকৈ অসমৰ বিভিন্ন ঠাইত উমৰাংচুকে আৰম্ভ কৰি দিহিং পাটকাইকে আৰম্ভ কৰি বিভিন্ন ঠাইত এতিয়া অবৈধ কয়লাৰ চিণ্ডিকেট চলাই আছে অবৈধ কয়লাৰ বজাৰ চলি আছে অবৈধ কয়লাৰ মাফিয়া ৰাজ চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল বাল্য বিবাহৰ স্বামী ধৰি কোনোবা সুদখুৰ দালাল ধৰি যি চমক দিছে মই আপোনালোকৰ জৰিয়তে তেওঁক অনুৰোধ জনাম যে এইবিলাক যি 2 নম্বৰী কয়লাৰ ব্যৱসায় চলি আছে এইবোৰ অতি সোনকালে বন্ধ কৰিব লাগে আৰু এই 2 নম্বৰী কয়লাৰ লগত জড়িত যিসকল মাফিয়া আছে তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লাগে লগতে এই যে দুখীয়া পৰিয়ালটো এতিয়া যদি কিবা হৈ যায় তেতিয়াহ'লে এই পৰিয়ালটো কেনেকৈ চলিব আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক দাবী জনাম অনুৰোধ জনাম যে পৰিয়ালটো চলিবৰ কাৰণে 50 লাখ টকাৰ এটা আৰ্থিক সাহায্য তেওঁলোকে পৰিয়ালটোক দিব লাগে ল'ৰা ছোৱালী আছে বিদ্যালয় পঢ়ি আছে মেট্ৰিকৰ ছাত্ৰী আছে গতিকে তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নামি আহিব গতিকে আমি চৰকাৰক দাবী জনাইছোঁ তেওঁলোকক 50 লাখ টকাৰ এটা আৰ্থিক সাহায্য দিব লাগে আৰু পৰিয়ালক এটা চৰকাৰী চাকৰি প্ৰদান কৰিব লাগে আৰু আমি আপোনালোকৰ জৰিয়তে যিসকল কোনোবা মৃত্যু হৈছে শুনিছোঁ তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ